Hello friends, welcome to my channel. Friends, আজিৰ পৰা এটা নতুন ভিডিও সিৰিজ ষ্টাৰ্ট কৰিব লৈছো আৰু এই সিৰিজটোত আমি DHS ৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰবোৰৰ পৰা ম্যাথমেটিক্স আৰু ৰিজনিংৰ পাৰ্টখিনি ডিসকাস কৰিম। সো ফ্ৰেণ্ডছ, চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আজিৰ কোৱেশ্চনটো লৈ আহিছো, subtract -3/8 from -5/7 -5/7 ৰ পৰা -3/8 টো বিয়োগ কৰা। ইয়াত আমাক -5/7 ৰ পৰা -3/8 টো বিয়োগ কৰিব দিছে। ঠিক আছে, এতিয়া এই ক্ষেত্ৰত আমি হৰ দুটাৰ অৰ্থাৎ 7 আৰু 8 ৰ এলচিএম ল'ব লাগিব, মানে লসাগু ল'ব লাগিব। যেহেতু 7 আৰু 8 টো কোপ্ৰাইম নাম্বাৰ, মানে সহমৌলিক সংখ্যা, গতিকে ইয়াত 7 আৰু 8 ৰ যেটো পূৰণফল হ'ব, 7 আৰু 8 ৰ যেটো পূৰণফল হ'ব সেইটো হ'ব এলচিএম, মানে লসাগু। ঠিক আছে, গতিকে 7 আৰু 8 ৰ এলচিএম হ'ব 7 * 8 56। 7 আৰু 8 ৰ এলচিএম কিমান হ'ব 56 হ'ব, গতিকে আমি এটা ল'ম 56 লসাগু। ফ্ৰেণ্ডছ, ইয়াতে আমি যেটো কোপ্ৰাইম নাম্বাৰ বুলি ক'লো, এটা কোপ্ৰাইম নাম্বাৰ মানে কি, মানে সহমৌলিক সংখ্যা। অসমীয়াত সহমৌলিক সংখ্যা। সহমৌলিক সংখ্যা মানে কি তাৰ বিষয়ে আমি এটা ডিসকাস কৰিম, কিন্তু তাৰ আগতে আমি প্ৰবলেমটো সলভ কৰি লওঁ। এতিয়া যদি হৰ দুটা সহমৌলিক সংখ্যা হয়, মানে কোপ্ৰাইম নাম্বাৰ হয়, দেন আমাৰ ভগ্নাংশবিলাক যোগ বা বিয়োগ কৰাৰ এটা ট্ৰিক আমি ইয়াতে এপ্লাই কৰিব পাৰোঁ। সেইটো হৈছে ক্ৰছ মাল্টিপ্লাই কৰা। তাৰ মানে ইয়াতে আমি কি কৰিম, ইয়াতে এনেকৈ ক্ৰছ মাল্টিপ্লাই কৰি দিম, মানে প্ৰথম ফ্ৰেকশ্যনটোৰ লবটো আৰু দ্বিতীয় ফ্ৰেকশ্যনটোৰ হৰ ক্ৰছ মাল্টিপ্লাই কৰিম। তাৰ পিছত প্ৰথম ফ্ৰেকশ্যনটোৰ যোনটো আমাৰ হৰ আছে আৰু দ্বিতীয় ফ্ৰেকশ্যনৰ লব আছে, এইটো আমি ক্ৰছ মাল্টিপ্লাই কৰিম এনেকৈ। গতিকে -5 আৰু 8 মাল্টিপ্লাই কৰিলে হ'ব -40, দেন 7 আৰু 3 মাল্টিপ্লাই কৰিলে হ'ব 21। কিন্তু ইয়াতে আমি এটা যেহেতু মাইনাছ আৰু মাইনাছ দুটা মাইনাছ আছে, গতিকে ইয়াতে আমাৰ কি হ'ব +21 হ'ব। ঠিক আছে, গতিকে আমাৰ কাৰেক্ট এনসাৰটো হ'ব -40 + 21 মানে -19/56। এইটো আমাৰ কাৰেক্ট এনসাৰ। অপশ্যন নম্বৰ ডি কাৰেক্ট এনসাৰ -19/56। এতিয়া ফ্ৰেণ্ডছ, কোপ্ৰাইম নাম্বাৰ মানে সহমৌলিক সংখ্যা। হোৱাট ইজ কোপ্ৰাইম নাম্বাৰ? সহমৌলিক সংখ্যা মানে কি? কোপ্ৰাইম নাম্বাৰ হৈছে যাৰ 1ৰ বাহিৰে আন কোনো সাধাৰণ উৎপাদক নাই, মানে কমন ফেক্টৰ নাই। ইয়াতে আমি দুটা এক্সাম্পল ল'লে আমাৰ গোটেই কথাখিনি স্পষ্ট হৈ আহিব। সাপোজ 5 and 6 এই নাম্বাৰ দুটা লৈছোঁ। 5ৰ গোটেইখিনি উৎপাদক বুলি ক'লে আমাৰ 5ৰ উৎপাদক কি আছে, 1 5 × 5, গতিকে 5ৰ উৎপাদক হ'ব 1 আৰু 5। আৰু 6ৰ উৎপাদক হৈছে 2 3 × 6, আৰু 1 টো সকলো সংখ্যাৰ উৎপাদক হয়, গতিকে 1 * 2 × 3, মানে 6ৰ উৎপাদক হ'ল 1 2 আৰু 3। এতিয়া ইয়াৰে যদি আমি উৎপাদকবোৰ চাওঁ, ইয়াতে কমন কি আছে, অকল 1 আৰু 1 টো কমন আছে, মানে 5 আৰু 6 দুটাৰে সাধাৰণ উৎপাদক হৈছে 1। গতিকে এনে ক্ষেত্ৰত আমি 5 আৰু 6ক কোপ্ৰাইম নাম্বাৰ বুলি ক'ম, মানে সহমৌলিক সংখ্যা। আনহাতে আৰু এটা যদি এক্সাম্পল আমি লওঁ, যেনে 6 আৰু 8ৰ কথা। 6ৰ উৎপাদক আমি পাইছোঁ 6 2 × 3, 1 * 2 × 3, আৰু এইটোৰ উৎপাদক হ'ব 1 * 2 × 2 × 2 8। ঠিক আছে, গতিকে ইয়াত যদি আমি চাওঁ 1 আৰু 1 কমন আছে, আৰু 1ৰ বাহিৰে আৰু এটা 2 আৰু 2 কমন আছে। গতিকে ইয়াত আমি পালোঁ যে 6 আৰু 8ৰ ক্ষেত্ৰত 1ৰ বাহিৰে আৰু এটা উৎপাদক ইয়াতে কমন আছে। গতিকে এনে ক্ষেত্ৰত আমি 6 আৰু 8ক সহমৌলিক সংখ্যা বুলি নকম। ঠিক আছে, এতিয়া যদি দুটা সংখ্যা সহমৌলিক হয়, যেনে 5 আৰু 6 সহমৌলিক সংখ্যা, গতিকে ইয়াৰ এলচিএম হ'ব সংখ্যা দুটাৰ পূৰণফল হ'ব 5 আৰু 6ৰ পূৰণফল, তাৰমানে 5 × 6 30 হ'ব 5 আৰু 6ৰ এলচিএম। কিন্তু যদি দুটা সংখ্যা সহমৌলিক নহয়, যেনে 6 আৰু 8ৰ ক্ষেত্ৰত, ইয়াৰ এলচিএম উলিয়াবৰ কাৰণে আমি কি কৰিম, ইয়াতে শ্বৰ্ট ডিভিজন মেথডৰ দ্বাৰা আমি উলিয়াব পাৰোঁ। ইয়াতে শ্বৰ্ট ডিভিজন মেথডৰ দ্বাৰা আমি উলিয়াব পাৰোঁ 6 and 8 এনেকৈ 2ৰে ডিভাইড যাব, 2 3 × 6 2 4 × 8। গতিকে ইয়াতে আমাৰ এলচিএম কিমান হ'ব 2 পূৰণ 3 পূৰণ 4, 2 পূৰণ 3 পূৰণ 4, তাৰমানে 6 4 × 24 24 হ'ব। ঠিক আছে, গতিকে আমি এনেদৰে উলিয়াব পাৰোঁ।
ফ্ৰেণ্ডছ এই কুৱেশ্যনটোৰ দৰে আন এটা কুৱেশ্যন আপোনালোকৰ কাৰণে দিয়া হৈছে ফাইণ্ড দ্য ছাম অফ -11/3 এণ্ড -9/8 -11/3 আৰু -9/8ৰ যোগফল নিৰ্ণয় কৰা ফ্ৰেণ্ডছ এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব ফ্ৰেণ্ডছ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ ইমানেই নেক্সট ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ